friends, I'm Shahrukh and welcome back to Technical Assam. আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপুনি পুৰানা ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব পাৰিব অনলাইনৰ পৰা বা চেভ কৰিব পাৰিব বা কেনেকৈ ভিউ কৰিব পাৰিব আপুনি পুৰানা ভোটাৰ লিষ্ট। তো ইয়াৰ কাৰণে আমাৰ প্ৰথমতে ল্যাপটপত যাব লাগিব, তাতে তাৰ পৰা আপুনি চেভ কৰিব পাৰিব বা ভোটাৰ লিষ্টটো ডাউনলোডো কৰিব পাৰিব। আৰু এইখন চেনেলত আপোনালোকে পাই থাকিব ইউটিউবৰ বিষয়ে, ইউটিউবৰ পৰা কেনেকৈ আৰ্নিংছ কৰিব পাৰে, এডচেন্সৰ বিষয়ে, এডৰ বিষয়ে আৰু কিছুমান নতুন নতুন এপ্লিকেশনৰ ৰিভিউ আপোনালোকে পাই থাকিব আৰু নতুন ট্ৰিক্সও পাই থাকিব। বলক আমি এতিয়া ল্যাপটপলৈ যাম। Bye.